নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত এভাৰেজৰ ওপৰত আমি কেইটামান প্ৰশ্ন লৈ আহিছোঁ যিবিলাক বিভিন্ন এক্সামত আহিছে আৰু তাৰ ওপৰত বেছ কৰি আমি প্ৰশ্নবিলাক লৈ আহিছোঁ যাতে আপোনালোকে চেপ্টাৰ ৱাইজ নিজৰ যিখিনি প্ৰেক্টিছ হৈ আছে সেইখিনি ৰিভাইজ কৰিব পাৰে নাইবা কেনেধৰণৰ প্ৰশ্ন সেইটো বুজি ল'ব পাৰে। গতিকে প্ৰথম প্ৰশ্নটো আছিল ইয়াতে হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 81 নেচুৰেল নাম্বাৰছ, অৰ্থাৎ প্ৰথম 81টা নেচুৰেল নাম্বাৰছৰ এভাৰেজ কি হ'ব। এই ধৰণৰ প্ৰশ্ন যদি পায় তেতিয়াহ'লে আপুনি 1 2 3 4 এই ধৰে 81লৈকে নিলিখি আৰু তাক প্লাছ নকৰি কেনেকৈ কৰিব পাৰে তাৰ কাৰণে এটা চিম্পল এটা ফৰ্মুলা ইয়াতে দিছোঁ। প্ৰথম এভাৰেজ নাম্বাৰ নেচুৰেল নাম্বাৰ প্ৰথম নাম্বাৰটো কিমান হ'ব 1 আৰু এই নাম্বাৰবিলাক কি হয় এৰিথমেটিকেল প্ৰগ্ৰেশ্যন বুলি কয়, অৰ্থাৎ এটাৰ পিছত এটা একে মাত্ৰাৰে বৃদ্ধি হৈ থাকে বা কম হৈ থাকে। এই ধৰণক এপি বুলি কোৱা হয় বা এৰিথমেটিকেল প্ৰগ্ৰেছ বুলি ক'ব পাৰি। আৰু ইয়াত কিমান আছে 81, ইয়াক আমি ভাগ কৰি দিম কিহেৰে 2ৰে, অৰ্থাৎ 82 ডিভাইডেড বাই 2 এনচাৰ আহি যাব আমাৰ 41। গতিকে এই ধৰণৰ প্ৰশ্ন আহিলে আপুনি চিম্পলি এইটো কৰি দিব এনচাৰ পাই যাব। এইবিলাক হ'ল এৰিথমেটিকেল প্ৰগ্ৰেশ্যন বা এপি যিবিলাক নাম্বাৰ হয় এইবিলাকৰ এভাৰেজ উলিওৱাৰ আটাইতকৈ সহজ উপায়। আৰু এইবিলাক প্ৰশ্ন আপোনাক বা এইবিলাক ট্ৰিক্স আপোনাক কেতিয়াবা ফ্ৰী কোৰ্চত নিশিকায়। এইবিলাক আপোনালোকে যদি কেতিয়াবা বেলেগ অনলাইন কোৰ্চ হওক বা অফলাইন কোৰ্চ হওক তাতে সেইবিলাক প্ৰশ্ন বা এই ধৰণৰ ট্ৰিক্স আপোনাক দেখুৱাব, কিন্তু 100% ৱৰ্কিং হ'ব এইবিলাক। নেক্সট প্ৰশ্ন আছে ইয়াতে ফাইণ্ড দ্য এভাৰেজ অফ অল নাম্বাৰছ বিটুইন 5 and 96 হুইচ আৰ ডিভিজিবল বাই 4, অৰ্থাৎ 5 আৰু 96 বা 96ৰ ভিতৰত 4ৰে বিভাজ্য সংখ্যাবিলাকৰ এভাৰেজ কি হ'ব। এই ধৰণৰ প্ৰশ্ন যদি আহে আপুনি কি কৰিব, প্ৰথমটো আছে 4ৰে আমি ডিভাইড কৰিব পাৰি কিমান 5ৰ পিছত হ'ব লাগিব 8 আছে, আৰু নেক্সট আটাইতকৈ লাষ্টত আমি কিমান কৰিব পাৰি আমি 96কে কৰিব পাৰি। এইটো এটা এপি নাম্বাৰ, আৰু এপি নাম্বাৰ কেনেকৈ সমাধান কৰিব লাগে আমি নিশ্চয় কৈছোঁ আপোনাক। কি কৰিব ডাইৰেক্ট সৰুটো আৰু ডাঙৰটো যোগ কৰি দিব আৰু 2ৰে ভাগ কৰি দিব। ভাগ কৰি দিয়াৰ পিছত কিমান পাব 4 8 104 আপুনি পাই যাব ইয়াতে 104 ডিভাইডেড বাই 2। যদি আপুনি 104ক 2ৰে ডিভাইড কৰি দিয়ে কিমান পাব 5ৰ ভিতৰত যাব 5 বাৰ 10ৰ ভিতৰত যাব আৰু 4ৰ ভিতৰত 2 যাব 2 বাৰ, অৰ্থাৎ 52 হৈ যাব আমাৰ এনচাৰটো কিমান আছে ইয়াতে 2 নম্বৰ। আকৌ কৈছোঁ যেতিয়া আপুনি এটা ক্ৰমেৰে অৰ্থাৎ একেৰাহে নাম্বাৰবিলাক বৃদ্ধি হয় বা একেটা মাত্ৰাৰে বৃদ্ধি হৈ থাকে এই ধৰণৰ প্ৰশ্নৰ ক্ষেত্ৰতহে এইটো ফৰ্মুলা ইউজ কৰিব পাৰিব, অৰ্থাৎ এপি নাম্বাৰ এৰিথমেটিকেল প্ৰগ্ৰেশ্যন যিটো আছে তাৰ ক্ষেত্ৰতহে এইটো ইউজ কৰিব পাৰে। নেক্সট প্ৰশ্ন আছে এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰছ ইজ 35, হোৱাট ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ দিছ। এই ধৰণৰ প্ৰশ্ন আপুনি পাবই। কি কৈছে ইয়াতে এৰিথমেটিকেল নাম্বাৰ আমি জানো কনজিকিউটিভ নাম্বাৰবিলাকে পৰে, আৰু যেতিয়া এপি নাম্বাৰবিলাক হ'ব তেতিয়াহ'লে যিটো মাজত থাকে অৰ্থাৎ 3টা নাম্বাৰ থাকিল তাৰ ভিতৰত কি কোৱা হৈছে মাজত যিটো থাকিব সেইটোৱে হৈ যাব আমাৰ এভাৰেজ। যিদৰে আমি মধ্যমা উলিয়াওঁ ঠিক সেইদৰে আমি এপি নাম্বাৰৰ ক্ষেত্ৰত এভাৰেজটো উলিয়াব পাৰি। ঠিক সেইদৰে ইয়াতে কিমান দিয়া আছে 5টা কনজিকিউটিভ নাম্বাৰবিলাক হ'ল একেৰাহে হ'লে মানে আমাৰ হৈ গ'ল কি এৰিথমেটিকেল প্ৰগ্ৰেশ্যন বা এপি নাম্বাৰ। তেতিয়াহ'লে আমি 5টা নাম্বাৰ আমি ইয়াতে বহাই ল'ম 3 4 5, আৰু কি হৈছে 5টা নাম্বাৰত এভাৰেজ আছে দ্য এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ ইজ 35, অৰ্থাৎ মাজত আছে আমাৰ 35। ঠিক আছে, তাৰপিছত কি আহিব নিশ্চয় 36, তাৰপিছত আছে 37, এটা আহিব কি 34, আৰু ইয়াতে আহিব 33। তেতিয়াহ'লে কি কৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ দিছ, ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ নাম্বাৰটো কি আছে, ইয়াৰ এনচাৰটো হৈ যাব 37 হয়তো ঠিকে আছে ইয়াতে, মই ভাবিছিলোঁ ইয়াতে অপশ্যনত নাই, ইয়াতে আছে C3 নাম্বাৰটো হৈ যাব আমাৰ এনচাৰ। যেতিয়া এপি নাম্বাৰ পাব তেতিয়া এইবিলাক প্ৰশ্ন সমাধান কৰাৰ ক্ষেত্ৰত আপুনি 1 বা 2 ছেকেণ্ড ল'ব লাগে, সমাধান হৈ যাব। নেক্সট প্ৰশ্ন আছে
দ্য এভাৰেজ অফ 9 consecutive number is 59. What is the difference between largest and smallest number? প্ৰশ্ন একেই, কিন্তু ইয়াতে কেৱল আমি ডিফাৰেঞ্চটো উলিয়াব লাগে। ইয়াতে কি কৈছে কনজিকিউটিভ নাম্বাৰ। আমি কি কৈছোঁ কনজিকিউটিভ নাম্বাৰবিলাক কথা ক'লোঁ কি হয় আটাইবিলাকে এপি নাম্বাৰ হয় বা আৰিথমেটিকেল প্ৰগ্ৰেশ্যন নাম্বাৰ হয়। তেতিয়াহ'লে আমি কি কৰিম যিটো মাজত থাকিব সেইটোৱে হ'ব আমাৰ এভাৰেজ। ইয়াতে যেহেতু 9টা দিয়া আছে আমি 9টা আস্তা নিলোঁ 2 3 4 5 6 7 8 9 ঠিক আছে 9টা। তেতিয়াহ'লে আমাৰ মাজৰ কোনটো হ'ব 1 2 3 4 5 ইয়াতে হ'ব আমাৰ 59টো ইয়াতে হ'ল। নেক্সট কি হ'ব আমাৰ ইয়াতে 60 হৈ যাব নিশ্চয়। ইয়াতে হ'ল 60 61 62 63 আৰু হ'ল 64। আটাইতকৈ ডাঙৰ থাকিলে আমাৰ 64। তেতিয়াহ'লে কম কি হৈ যাব নিচে 59 58 57 56 আৰু হ'ল 55। অৰ্থাৎ 55 আৰু 64ৰ মাজত ডিফাৰেঞ্চ কিমান আছে সেইটো আমাক সোধা হৈছে। অৰ্থাৎ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুৰ মাজত কিমান ডিফাৰেঞ্চ আছে সেইটো আমি ইয়াতে ওলাব লাগে। 64 আৰু 55ৰ মাজত ডিফাৰেঞ্চ কিমান আছে আমি ইয়াতে ওলাই লওঁ 64 55 14ৰ পৰা 5 গ'লে 9 এনচাৰটো হৈ যাব আমাৰ ইয়াতে 9। হয়তো আমাৰ অপশ্যনত ভুল আছে ইয়াতে 59 দ্য এভাৰেজ ডিফাৰেঞ্চ ঠিকে আছে অপশ্যনটো ভুল আছে চাগে ইয়াতে। নেক্সট প্ৰশ্নটো আছে ইয়াতে দ্য এভাৰেজ অফ এ নন জিৰ' নাম্বাৰ ইজ ইটছ স্কুৱেৰ ইজ 7 টাইমছ দ্য নাম্বাৰ। অৰ্থাৎ কি কোৱা হৈছে দ্য এভাৰেজ অফ নন জিৰ' নাম্বাৰ অৰ্থাৎ যাৰ লগত জিৰ' নাই যেনিবা ইয়াতে কি আছে 1 আছে 2 আছে 3 আছে এই ধৰণৰ নাম্বাৰ আছে কিন্তু ইয়াৰ লগত জিৰ' নাই বা 30 আটাইবিলাকৰ ভিতৰত একোৱে জিৰ'ত নাই। ঠিক সেইদৰে ইয়াতে কি কোৱা হৈছে প্ৰশ্নটো দ্য এভাৰেজ অফ এ নন জিৰ' নাম্বাৰছ এণ্ড ইট ইজ ইয়াৰ স্কুৱেৰ সেই নাম্বাৰটো আৰু তাৰ স্কুৱেৰটো সেই নাম্বাৰটো আৰু স্কুৱেৰটো কিমান সমান 7 টাইম অৰ্থাৎ 7 পূৰণ সেই নাম্বাৰটো। ঠিক সেইদৰে আমি কি কৰিম ইয়াতে আমি ধাৰ ল'ব লাগিব ধৰি ল'ব লাগিব। সেই নাম্বাৰটো আমি ধৰি লৈছোঁ x ঠিক আছে আৰু কিমান হ'ব প্লাছ সেই নাম্বাৰটোৰ স্কুৱেৰ ইয়াতে আমি ল'ব লাগিব যিহেতু কোৱা হৈছে সেই নাম্বাৰটো আৰু তাৰ স্কুৱেৰ কিহৰ সমান 7x যিহেতু 7 টাইমছ যিহেতু কোৱা হৈছে আৰু এভাৰেজ যেতিয়া আমি ওলাওঁ কি কৰোঁ আমি ইয়াতে 2ৰে হৰণ কৰি দিওঁ ঠিক আছে। এইটো আমি ইয়াতে কি কৰিব লাগিব যদি আমি ইয়াতে হৰণ আছে ইয়াতে গৈ আমি কিমান পাম 14x অৰ্থাৎ পূৰণ হৈ যাব আমাৰ ইয়াতে 14x আৰু ওপৰত কিমান থাকিল x প্লাছ x স্কুৱেৰ। ইয়াতে যদি আমি কমন লওঁ ল'লে কি পাই যাম ইয়াতে এনচাৰটো ভালদৰে কৰি লওঁ। এতিয়া কি কৰিব লাগিব আমাৰ ইয়াতে x প্লাছ x স্কুৱেৰ ইকুৱেল টু 7x যিহেতু ইয়াতে ঠাই কম হৈ গৈছিল গতিকে নেক্সট কৰি ল'লোঁ। ইয়াতে আমি কি কৰিম তেতিয়াহ'লে ডিভাইডেড বাই 2 আছিল ইয়াতে হ'ব আমাৰ যদি 2 আমি ইয়াতে ৰাখিছোঁ হৰণ তেতিয়াহ'লে সেইফালে গৈ কি হ'ব পূৰণ হৈ যাব আৰু x আছে নাইবা আমি ইয়াতে কি কৰিম x আমি কমন ল'ম আৰু x কমন ল'লে ইয়াতে এটা x আছে ইয়াতে আমি পাম একবাৰ যায় আৰু x ইনটু x স্কুৱেৰ হয়। তেতিয়াহ'লে আমি x লৈছোঁ 2 ইয়াতে আছিল যিহেতু ইয়াতে আমি নাৰাখি ইয়াতে আমি পূৰণ কৰি দিম কিমান পাম আমি 14x। তাৰপিছত কি হ'ব ইয়াতে 14x হ'লে আমি এই xটো আৰু এই xটো কাটি দিম ঠিক তেনে ইয়াতে কি পাম 1 প্লাছ x থাকিল তেতিয়াহ'লে আমি xটো ৰাখি দিলোঁ ইয়াতে আৰু ইয়াতে যেহেতু প্লাছ আছে সেইবিলাক গৈ কি হ'ব মাইনাছ হৈ যাব। মাইনাছ হৈ গ'লে ইয়াতে আমাৰ এনচাৰটো আহিব 13 অৰ্থাৎ 1 - 14ৰ পৰা 1 মাইনাছ হৈ গ'লে আমি ইয়াতে পাম 13 এনচাৰটো হৈ যাব আমাৰ 13 যিহেতু ইয়াতে অপশ্যনটো নাই ইয়াতে 13 দিব লাগিছিল কিন্তু মই 17 দি দিছোঁ যেহেতু ইয়াতে 9 টাইমছ আমি দিবলৈ বনাইছিলোঁ ইয়াতে 9ৰ ঠাইত আমি 7 ভৰাই দিছোঁ। এনচাৰটো ঠিকেই আছে বা ফৰ্মুলা যিটো আছে আৰু কেনেকৈ ওলাব লাগে সেইটো ঠিকেই আছে বাছ ইয়াতে আমি 9ৰ ঠাইত 7 দিছিলোঁ আৰু 9 দিম কাৰণে ইয়াতে আমি অপশ্যনটো 17 বনাই দিছিলোঁ আচলতে 13 হৈ গ'ল ইয়াতে 7 দিয়াৰ কাৰণে।
আজি প্ৰশ্ন এইকেইটাই আছিল আৰু নেক্সটত আমি এভাৰেজৰ পিছত আৰু এটা টপিক ল'ম আৰু তাৰ ওপৰত কেইটামান প্ৰশ্ন ল'ম যিবিলাক লাষ্ট ইয়েৰ এক্সামত আহিছিল এইবিলাক আমি সমাধান কৰি ল'ম। ধন্যবাদ।